কি কৈছে প্ৰথমটো কোৱেশ্চনে চাব 72 divided by 8 multiplication of 15 minus 18 divided by 3 plus 9 option কি 45 48 51 54 কেনেকৈ সলভ কৰিম চাব এইখিনি সলভ কৰো 72 BODMAS as per my BODMAS rule first division কৰিব লাগে 72 যদি মই 8 ৰে ডিভিশন কৰো মই কি পাম 8 9 যা 72 পাই আছো multiplication of 15 9 into 15 মই জানো 135 আহে minus 18 135 ৰ পৰা 18 যদি মই মাইনাস কৰো what I am getting 117 so এই গোটেইখিনি মই কিমান পাই আছো 117 divided by 3 plus 9 আরে ইয়াতে স্টুডেন্ট এতে কি কৰিব নরমালি স্টুডেন্টে কি ভাবিব 170 117 ক 3 ৰে ডিভাইড কৰিম 3 ৰে ডিভাইড কৰিবলৈ গলে ইয়াতে লিখিব 1173 দেন 3 যাৰ এনেকে লিখিব সময় নষ্ট কেনেকে কৰিম চাব এই 170 নাম্বাৰটো একচুয়ালি কি হয় 120 - 3 হয় তলত কি আছে 3 এতিয়া চাব 123 ৰে ডিভাইড কৰাটো ইজি কাৰণ 3 4 যা 12 হয় সো আৰু এটা 0 আহি যাব আৰু 3 ৰে 3 কৰিলে এটো এটা 1 আহিব সো 40 - 1 that means এখিনি কৰিলে কিমান আহি আছে 39 plus 9 which is what 40 so আমি অকল ম্যাথছ নহয় ম্যাথছৰ সলিউশনৰ এপ্ৰোচটো চেঞ্জ কৰিব লাগিব so option number B is the correct answer in this case